Hello guys, it's number পঢ়াতে বহিলো এই পেজ নাম্বাৰটো আপোনালোকক এখন আদি মই আধা কাম বাও মই খালি উঙলাকে গামিটো মই ইয়া গায় এখন আই দিছো মুখখন লালে পটকে আজি লুজে মোৰ চকি হৈ আছে মোৰ পঢ়াতে বল যে নাই বহাই মাত্ৰ এই বইছো কল খৰম গছ খৰ আঙঠি এতিয়া এটো গালু এতিয়া আপোনালোকক আৰু এটা হেৰি দেখুৱাই দিম মোৰ ডিজেও নহয় যেনিবা দেখটো অলপ ভাগি গ'ল মোৰ my deck এটা মোৰ deck क्या কলো বাহিছো বাহিলে দুই আইছো क्या আমার দাদা কোনটা aku dulu juga pelatih mantap lagi ibu sok muda yang kelas toka itu akisu bekuli itu akisu pat mana itu pat sok itu bekuli au itu kothal itu am itu askim itu মানে একো নাই কাব এনে কিবা ভুল হৈ গ'ল থাকি গ'ল এইটো বস্তুটো এইটো সব মাশরুম এইটো মাশরুম কিছু উল্টা হৈছে বইখন কিবা ও সিধা হৈছে কি হ'ল বই এটা সিধা মাশরুম itu itu oka মই কিছিলো আপি এইটো মই বেয়া হ'ল আৰু এইটো মোৰ ধুনীয়া হ'ল এইটো মানে চেষ্টা কৰিছোঁ মই বেছি ধুনীয়াও হোৱা নাই বাৰু হৈছে অলপ এয়া কল দুটা গলা কি থৈছোঁ এয়া মোৰ লগত ডাকিছিলোঁ মোৰ লগৰটোৰ লগত এইটো বেয়া হ'ব এনেই এইটো ডাকিছিলোঁ মোৰ লগৰটোৰ লগত কাইট এইখিনি ব্লেক কালাৰ এইখিনি ৰেড কালাৰ লগতে ব্লেক কালাৰটো তাত মাৰি দিছোঁ এইকেইটাও আঁকিছোঁ এদিন আইচক্ৰীম আৰু কাইট আৰু এইটো মোক মায়ে অলপ আঁকি দিছে হেল্প কৰি দিছে মায়ে অলপ এইটো আঁকিছোঁ মই নিজে টৰ্টইছ আৰু নাই ইয়াত চাবলৈ হেল্ল' গাইজ এতিয়া মই পঢ়াতে টেবুলত অলপ বহি লৈছোঁ বহি পেলাই এইখিনিতে মই অলপ পঢ়াই আপোনালোকক শুনাই দিছোঁ এইবোৰ লিখি থৈছিলোঁ মই অংগনবাদীত চক বহি চব ফাটি গ'ল আছে বাৰু ভালকৈ অলপ সৰুভাগে শুনাই দিছোঁ অমিতা আম হুচৰিতা দীঘলী গছ দীঘল সূতা ঋদুষী এৰাপাত ঐৰাবত ওলকবি ঔষধ হেল্ল' গাইজ এতিয়া মই পঢ়াতে বহিলোঁ এই পেজ নাম্বাৰটো আপোনালোকক এখন আদি মই
আধা গাম বাৰু মই খালি উঙলাকে গাম এইটো মই এতিয়া গাই শুনাই দিছোঁ মুখখন লালে পটককৈ আজৰি দিলোঁ যে মোৰ চকীখন হেৰি হৈ আছে মোৰ পঢ়া টেবুলত যেন নাই বহাই মাত্ৰ আহি বহিছোঁ কল খৰম গছ খৰ আঙঠি এতিয়া এইটো গালোঁ এতিয়া আপোনালোকক আৰু এটা হেৰি দেখুৱাই দিম মোৰ ডিজেও নহয় যেনিবা ডেকটো অলপ ভাগি গ'ল মোৰ মাই ডেক এইটো মোৰ ডেক এতিয়া আকৌ অলপ আহিছোঁ বাহিৰলৈ দৈ আহিছোঁ এতিয়া আমাৰ দাদা আকৌ দৈ গৈ পেলাই ইমানটো পালি হেল্ল' গাইজ এতিয়া আপোনালোকক নতুন ব্লগ এটালৈ ওলাই আহিছোঁ এয়া চাওক আমাৰ পৰিৱেশটো গোটেই বৰষুণ সদায় বৰষুণেই পৰি থাকে আমাৰ ঘৰত এতিয়া যেন তেনেহে যাব লাগে নহ'লে ইয়াত দৰৱ দি থোৱা আছে বোকা ভৰি ছিঙি পেলাব মই নহাই ভাল আছিলে এতিয়া আকৌ সোমাই গ'লোঁ আমাৰ হেল্ল' গাইছ এয়া ভুজিয়া মানে ভাতৰ লগত খাই দিছোঁ তাৰপিছত ব'ব পানী গিলাচ আনি দিয়া ভুজিয়া ভাত আৰু মচুৰ দাইল এইকণ খালী হৈ গ'ল খাই পেলালোঁ আৰু বেছি নাই আৰু খাবলৈ এয়া আমাৰ আজি প্ৰত্যুষে ড্ৰয়িং কৰি আছে স্যাটাৰডে স্কুল বন্ধ থাকে তাৰ প্ৰত্যুষ কি আঁকি আছা প্ৰাকৃতিক দৃশ্য হয় নি অঁ কৰা ফিনিচিং হ'লে দেখাবা দেই তোমাক নে মোক দেখাবা গোটেইখন মেলি থৈ দিয়া কিতাপ এইবোৰ ঘাঁহ দিছা নি অঁ এখন নদী বৈ গৈছে হয়নে কি আঁকিছা হ'লনে এইটোনো কি হয় এইটো প্লাম চাওঁ অঁ ধুনীয়া হৈছে প্লাম বুলি লিখি দিয়া তলত ৰ'বা
কালাৰটো দি দিবা নেকি প্লামটোতো দেখিব ভালকে নহয় ক'ত দেখিছে লেখটোৱে না লিখা এইটোৱে লিখিছোঁ এতিয়া চাওঁ এনেকৈ দেখুৱা ৰখা অঁ এইটো কি এইটো কেৰট অঁ এইটো আইচক্ৰীম আৰু এইটো জলকীয়া এইটো কি বুলি কয় চিলি অঁ পাহৰি থাকিলা এয়া আমাৰ প্ৰত্যুষ শুই আছে তাক অকণ জোৰ জবস্তিয়ে শুৱাই দিওঁ মই শুবলৈ মন নকৰে কিন্তু মানে ৰাতি পঢ়িব নোৱাৰে টোপনি আহে পঢ়োঁতে বাকীকেইটা বাৰত শুবলৈ নাপায় আজি যিহেতু বন্ধ সেইকাৰণে শুবলৈ পাইছে তাৰ এইকেইটা বাৰত মাৰ্চেল আৰ্ট থাকে এতিয়া তাৰ বাবে অকণ গাখীৰ গৰম কৰি আনিছোঁ আপোনালোকে গাখীৰৰ লগত আপোনালোকৰ সন্তানক কি দিয়ে মই দিওঁ এইটো পেডিয়াচিয়ৰ এইটো মানে গ্ৰ'থ ইমিউনি আৰু ব্ৰেইন এইবোৰ আছে ইয়াত ডেভেলপ হোৱা এইবোৰ ছাপোৰ্ট কৰে এইটো খোৱালে আৰু এইটো 6 years প্লাছ হয় ইয়াৰ MRP এইটো 725 টকা হয় এতিয়া আমাৰ প্ৰত্যুষে শুই উঠি পেলাই এতিয়া খাব ৰ'বা দেই তোমালৈ মই গাখীৰ আনোগৈ দেই তুমি খাই থাকা এয়া দেই এয়া প্ৰত্যুষক গাখীৰ খাবলৈ দিলোঁ আৰু প্ৰত্যুষে ষ্টাৰ্ট কৰা ভিডিঅ'টো ইমানতে সামৰিছোঁ সি জনাই নজনাই কৰিছে আৰু কিন্তু তাৰ কৰিছে বাবে মই তাৰ ভিডিঅ'বোৰ ডিলিট কৰিবলৈ মন নগ'লে সেইকাৰণে আপলোড কৰি দিলোঁ আশা কৰোঁ তাক সকলোৱে মৰম দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই